নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে আৰু ময়ো ভালেই আছোঁ। এতিয়া আছোঁ ঘৰতে। আজি সিহঁতৰ পৰা অলপ সোনকালে আহিছোঁ, নলবাৰী যাম। মোক লাগতিয়াল বহুতখিনি বস্তু আছে, সেইখিনি লৈ ল'ম। ব্লগটো এতিয়াৰ পৰা আৰম্ভ কৰি দিছোঁ, চাই থাকিব ব্লগটো। যদি শেষত ব্লগটো চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। মানে মাতটো ভাঙি গৈছে ন, কথাবিলাক বুজি যাই আছে, মানে ওলাই নাহে কথাবোৰ। আজি মোৰ দিনে ভাল, কিয় জানেনে? অনদিনা যে কিমান যে খোজকাঢ়ি আৰু সকলোকে যাব লাগে, তাত গাড়ীত উঠিব লাগে, গাড়ী নাপাওঁ যে। আজি পূৰা একদম মায়ে ৰখি আছিলে ৰাস্তাতে। এইখন বেটাৰী ৰিক্সা হয়, তেওঁ বোলে কাৰোবাক থ'ব আহিছিলে। তেনেকৈ ময়ো পাই উঠিলোঁ। বাপৰে, কিবাকৈ যে পাইছোঁ, আৰু মোৰ দেৰিও হৈছে দিয়কচোন। সেইবাবে এইখনত উঠি পূৰা একদম নলবাৰীলৈকে যাব পাৰিম আৰু। বিশালত আৰু এনেকুৱা টাইপৰ দৰে ঘৰত পিন্ধাৰ বাবে মোক টি চাৰ্ট লাগে। আৰু কি লাগে দেখুৱাই আছোঁ, ৰ'বচোন লৈ লওঁ। চাই আছোঁ, পোৱা নাই এতিয়ালৈকে। এই প্ৰব্লেম, বিচনাত আহিলে যে বহুত বস্তু বিচাৰি থাকিব লাগে, মোৰ বহুত দিগদাৰ লাগে। তথাপিতো ঘৰত পিন্ধাৰ বাবে একদম কাপোৰ নোহোৱা হৈছে। গৰমৰ দিন, ঠাণ্ডাৰ দিনত যিখিনি আছিলে সেইখিনি পিন্ধিলোঁ, সেইবাবে এতিয়া বিচাৰি লওঁ ৰ'ব। মই নলবাৰীলৈ আহিম আৰু এইখন দোকানলৈ নাহিম, সেইটোতো হ'ব নোৱাৰে ন। মোৰ যিসকলে ব্লগ চাই সেইসকলে জানেই। আজিও সেই একেই ল'ব আহিছোঁ। এইটোতো মোক লাগিবই দিয়কচোন, যিহেতু ইয়াৰ কাম কৰোঁ। এই যে তিনিটা ৰঙৰ কাপোৰ দেখিছে, আৰু এটা আছে নীলা, ক'লা আৰু হালধীয়া। এই তিনিটা দাদাক লাগে। অলপ কাপোৰ সি হেনো শনি মন্দিৰত দিব, তাৰ বাবে অকণমান লৈ লৈছোঁ। অৱস্থা বেয়া হৈ গ'ল নহয়, বজাৰ কৰি থাকোঁতে চেণ্ডেলযোৰ ছিঙি থাকিলে। আজিতো ঈদ, গতিকে চেণ্ডেলৰ দোকান গোটেইখিনি বন্ধ আছে। পাম তাকে ভাবি আছোঁ। চিঙা চেণ্ডেলেৰে নলবাৰীৰ পৰা ঘূৰি আছোঁ, কি হ'ব। এতিয়া সোমাইছোঁ হোটেলত, আৰু এইটো ভাইটি, সিও আহিছিলে বৌহঁতৰ লগত। আৰু এইজনী বৌ, দাদা ক'ৰবালৈ গ'ল। এইজনী মোৰ নতুন বৌ দেই, নতুন বৌ এজনী। ঘৰ আহি পালোঁ, আৰু ঘৰ আহিয়ে ভাত খাব লৈছোঁ। মায়ে বনাই থৈছে দালি, ঢেকীয়া ভাজি, কণী ভাজি, আৰু এটা বস্তু আছে, সেইটো হৈছে কি, আম ভাজি। সেইটো দিব ৰ'ব। মানে কি চাওকচোন, আজি ইমান ধুনীয়া খানা এটা, আৰু ঘৰৰ খানাৰ দৰেতো হোটেলৰ বস্তু হ'ব নোৱাৰে ন। সেইবাবে হোটেলত পূৰা লাইটকৈ কিবা এটা খাই আহিছোঁ, আৰু এতিয়া ঘৰৰ ভাত খাই দিওঁ, তেতিয়াই পেটটো ভৰিব। পূৰা ভোক লাগিছে, খাওঁ দেই। এতিয়া দুপৰীয়া যেতিয়া ভাত খালোঁ, সেই ভাত খাই উঠিয়ে মই অকণমান শুই দিলোঁ। শুই আহি আৰু শুই উঠি আৰু খুৰীমাৰ ঘৰত যাই, তেওঁ ব্লাউজ দিব লগা আছিলে, মই নলবাৰীৰ পৰা আনিছিলোঁ, সেইটো আকৌ দিব গ'লোঁ। আহি এতিয়া ঘৰত আছোঁ। এতিয়া এটা পিঠা বনাম, আৰু পিঠাটো বিহুতে বনাব লাগে দিয়কচোন। আমাৰ বিহুত বনোৱা নহ'লে, এই যে পানীলাওৰে যে বনায়, সেইটো আমাৰ এইফালে, আমাৰ এইটো ছাইডত আৰু লাও পাল্লা পিঠা বুলি কয়। আৰু আপোনালোকৰ ফালে কি বুলি কয়, এইটো কমেণ্ট কৰি জনাবচোন। পানীলাওৰে যে বনায় সেইটো, আৰু আমিনো কিদৰে সেই পিঠাটো প্ৰস্তুত কৰোঁ, সেইখিনি আপোনালোকক মই এই ভিডিঅ'টিৰ জৰিয়তে দেখুৱাম। যিসকলে নেজানে, বা অলপ হ'লেও আৰু টিকলামিনি হ'লেও আপোনালোকৰ সহায় হ'ব বুলি মই ভাবোঁ। আমি যেনেকৈ বনাম আৰু ঠিক তেনেকৈয়ে দেখুৱাম। হয়তো বেলেগে বহুত বেলেগ ধৰণে বনায়, কিন্তু মই যেনেকৈ বনাওঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। চাই থাকিব ভিডিঅ'টো। এতিয়া এইখিনি পানীলাও লাগিব, আৰু পিঠা যিমানখিনি আপোনালোকে বনায়, সেই হিচাপত পানীলাওটো দি দিব। আৰু মই এইখিনি লৈ লৈছোঁ। এইখিনি এতিয়া ধুনীয়াকৈ সুন্দৰকৈ ধুই মই কাটি ল'ম সৰুকৈ। দেখুৱাই আছোঁ আপোনালোকক, চাই থাকিলে সম্পূৰ্ণ ব্লগটো যেতিয়া চাই থাকিব, তেতিয়া আপোনালোকে গম পাব মই কিদৰে এই পিঠাটো প্ৰস্তুত কৰি আছোঁ। চাই থাকিব। এয়া চাওক, মই লাওখিনি ধুনীয়াকৈ সৰুকৈ কাটি ল'লোঁ, আৰু কাটি লৈ ইয়াত গেছৰ ওপৰত এতিয়া বহাই দিছোঁ। কেৰাহীতে সিজিবলৈ দি ল'ম। প্ৰথমতে এইখিনি মই ধুনীয়াকৈ সিজাই ল'ম। সিজাই লৈ দেখুৱাই আছোঁ আপোনালোকক, চাই থাকিব। আৰু কি কুকাৰতো দিব পাৰি, কিন্তু আমাৰ কুকাৰত ভাত আছে, সেইবাবে কুকাৰটো যিহেতু বন্দী হৈ আছে, মই কেৰাহীতে ধুনীয়াকৈ সিজাই লৈছোঁ।
মই এইখিনি এতিয়া গুড়া ইয়াত এনেকৈ ভাজি ল'ম সেইটো কেৰাহীতে। আৰু পানীলাওখিনি সুন্দৰভাৱে মই সিজাই লৈছোঁ ধুনীয়াকৈ। আৰু এইখিনি কেঁচা গুড়া এনেদৰে আপোনালোকে ভাজি ল'ব অকণমান সময়, যিমান সময় ধৰক ভাজিব লাগে আৰু গম পাব নহয় ভাজি থাকিলে, সেইমতে ভাজি ল'ব। এইখিনি এতিয়া গুড়াখিনি ধুনীয়াকৈ মই ভাজি ল'লোঁ, যিমানখিনি ভাজিব লাগে তেনেকৈ। আৰু এতিয়া এই যে মই সিজাই থৈ দিছিলোঁ পানীলাওখিনি ইয়াত এনেকৈ দি দিছোঁ। এনেকুৱাকৈ আপোনালোকে আটা যেনেকৈ মঠে সেইদৰে মঠি ল'ব। আৰু পানীলাওৰ যিখিনি পানী সেইখিনিৰে হ'ব, পানী দিব নালাগে। ঠিক এনেদৰে মাৰি ল'লে তেতিয়াহ'লে ধুনীয়াকৈ ৰেডি হৈ যায়। আৰু ইয়াৰ পিছত গোল গোল কৰি মই হাতেৰে ধুনীয়া কৰি কৰি ল'ম, দেখুৱাই আছোঁ। আৰু এনেদৰে হাতেৰে গোল গোল কৰিয়ে ল'ব পাৰি। আৰু হয়তো কিছুমানে আৰু চামুচেৰেও দিব পাৰি, যাৰ যেনেকৈ সুবিধা হয় তেনেকৈ কৰি ল'লে হৈ যায়। মই এনেকৈ কৰি লৈছোঁ আৰু আমি এনেকৈ দিওঁ সেইবাবে এনেকৈ কৰিছোঁ। আপোনালোকে চামুচেৰেও দিব পাৰে। এতিয়া আনফালে কেৰাহী এটা তুলি থৈছিলোঁ মই, আৰু তেলখিনি গৰম হোৱাতে এইকেইটা এনেকৈ এটা এটাকৈ দি গোটেইখিনি মই ভাজি ল'ম। আৰু ভাজি যেতিয়া ৰঙচুৱা হ'ব তেতিয়া আপোনালোকে মিঠাইখিনি যেতিয়া ধুনীয়াকৈ গলিব দিব, সেই মিঠাইৰ ওপৰত এইখিনি পিঠাকেইটা দি দিলে হৈ যাব আৰু বেছি হেৰি নালাগে। এনেকৈ ভাজি ল'ব প্ৰথমতে। এয়া দেখিছেনে, এতিয়া মোৰ এইকেইটা ধুনীয়াকৈ ভজা হৈ গ'ল, ৰঙচুৱা হৈছে। আৰু যিহেতু কেমেৰাটো ৰাতি কৰিছোঁ ন, এই লাইটৰ পোহৰত হয়তো তেনেকুৱা দেখিছে, কিন্তু ধুনীয়াকৈ ভজা গৈছে। আৰু এইখিনি ইয়াত মই মিঠাইখিনি ধুনীয়াকৈ গলিব দিছিলোঁ। এই যে গুড়াটো ভাজিছিলোঁ সেই কেৰাহীটো দি দিছোঁ, সেইবাবে গুড়া লাগি আছে। এনেকৈ পিঠাকেইটা মিঠাত ডুবাই দিলে আৰু মিঠাইটো যেতিয়া সোমাই যাব তেতিয়া খাবলৈ বৰ ধুনীয়া লাগে। আপোনালোকে হয়তো সকলোৱে খাই পাইছে আৰু বনায়ো পাইছে। মই যিদৰে বনাইছোঁ তেনেকৈ এবাৰ বনাই খাই চাবচোন, আৰু বহুত ভাল লাগে। মই এনেকৈ বনাওঁ। আৰু এই পিঠাটো হয়তো সকলোৱে ভাল পায়, আৰু হয়তো কিছুমানে বেয়াও পায়। বেয়া পোৱাবোৰে বাৰু নালাগে, ভাল পাবলৈ বনাই চাবচোন। এয়া আপোনালোকে দেখিলে এইমাত্ৰ মোৰ পিঠাকেইটা হৈ উঠিলে। আৰু মই যি ধৰণে আপোনালোকক বনাই দেখুৱাইছোঁ তেনেকৈ এবাৰ বনাই খাই চাবচোন, বহুত ভাল লাগে খাই। আৰু মই এইটো পিঠা শিকিছিলোঁ মোৰ আইতাৰ পৰা। এতিয়া আইতা ঢুকালে বাৰু, ঢুকাবৰ আজি 6-7 বছৰ হৈয়ে গ'ল। মই যিহেতু আইতাৰ পৰা শিকিছিলোঁ আৰু আইতাই এনেদৰে বনাইছিলে, সেইবাবে ময়ো এনেদৰে বনাওঁ। আৰু আপোনালোকক এনেকৈ বনাই দেখুৱাই দিলোঁ। আৰু মোৰ লগত মায়েও বনাইছে দিয়কচোন, মায়েও সহায় কৰিছে। আৰু গুড়াখিনি মায়ে আগতীয়াকৈয়ে খুন্দি থৈছিলে ঢেঁকীত, গতিকে এইখিনি। আৰু এটা কথা কওঁ, এই পিঠাটো বিহুৰ যে 7 বিহুলৈকে কি আৰু এই বিহুৰ 7টা দিনৰ ভিতৰতে মানুহে বনাই খায় আৰু আমি জনাত। কিন্তু আমাৰ বনোৱা নহ'লে, গতিকে সেইবাবে এতিয়াই বনালোঁ। গতিকে আপোনালোকৰ যদি চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।